हेलो गाइस मैं गई आसो इतना मंगलলৈ क्यों गई आसो आपलोक देखुवाई आसो मोर कारण अपेक्षा करि आछे कोने अपेक्षा करि आछे आपलोक देखुवाई आसो आरो मोर लगत जाब राज आरो हि सिपाझारत आछे इतना गोटाइटा गई आसो आरो मंगलলৈ की कोने अपेक्षा करि आछे की करि आछे आपलोक गोटाइखिनि देखुवाई आसो आरो मोर भिडिअ'र পৰা অলপ मिठाई लब आछे मिठाईखिनि লৈ लो मिठाईखिनि सिहतर কাৰণে লৈ যাব লাগিব আৰু এতিয়া হোটেলত সোমাম আৰু মিঠাইখিনি লৈ এতিয়া মংগললৈ গৈ আছো মিঠাইখিনি হা আছো গাইড আছে চাইডে দিল এইটো আমি এতিয়া টাউনত আহিছোঁ এতিয়া আমাৰ গুণময় আহিছোঁ এতিয়া চকলেট ল'ম চকলেট লৈ এতিয়া মানে লাইটৰ পোহৰটো বহুত কম সেইকাৰণে দেখা পোৱা নাযাব হ'লেও যিখিনি বাৰু দেখুৱাইছোঁ আগুন ক'ত যাবি এতিয়া আমি এতিয়া চকলেট ল'বলৈ যাম তাৰপিছত আমি ৰাখি পিন্ধিম কোথা ডেইৰী মিল্ক এনেকুৱা ধৰণৰ আমি জাষ্ট আহি পালোঁ বজাৰৰ পৰা কিবা কিবি লৈ আহিলোঁ এতিয়া ইহঁত ভিতৰত আছে কি কি কৰি আছে চাই লওঁ এবাৰ বহুত গৰম সেইকাৰণে অলপ বেছি আছোঁ কি কৈছে আপুনি হো মিক্সি তাৰমানে আজি হেৰি কৰিবি আচ্ছা আমাৰ খুৰীদেউ পুৰা ভোগত ব্যস্ত হৈ আছে আৰু আজিকালি আধুনিক যুগ না চালা কাৰবাৰ নাই চব মিক্সিত গুড এই কি কৰি আছা কোৱাচোন আমি ৰাখি তৈয়াৰী কৰি আছো আৰু এতিয়া আমি ৰাখি পিন্ধাম আমাৰ দুজন দাদাক এজনৰ নাম ৰিতুপন আৰু এজনৰ নাম ৰাজ ঋতুপন আৰু পিছত কি কিয়া আমাৰ লগত আছে ৰাখি মিঠাই বুটু দিছা তাৰপিছত অপেক্ষা কৰি আছিল ইহঁতে ৰাখি পিন্ধাবৰ কাৰণে আৰু ৰাতিপুৱাৰ পৰা ফোন মাৰিয়ে আছে আহি পালোঁ আহি পাই দেৰি হ'ল বাৰু আহোঁতে ইহঁতে ৰখি আছে ৰাখি পিন্ধাবৰ কাৰণে ৰাজৰ মাথা বিষৰ কাৰণে সি লাজতে আহিব পৰা নাই এইটো এতিয়া লাহেকৈ কৈছে আৰু তাৰপিছত এতিয়া পিন্ধাবা নাই এতিয়া আৰু কিবা কিবি আছে নে আমাৰ এইজনী ডাঙৰ ছোৱালী আৰু এইটো সৰু कह जो कहना है 1000 में मेरी बहना है सारी उम्र हमें संग रहना है फूलों का तारों का सबका कहना है 1000 में मेरी बहना है सारी उम्र हमें संग रहना है फूलों का तारों का सबका कहना है 1000 मेरी बहना है
মানা আমাক অলপ অলপ কিবা নিয়ম কৰিলে আৰু ৰাখি পিন্ধালে। तब से सारे এতিয়া মই দাদাহঁতক ফাইনেল দিব গৈ আছো আৰু আমি দাদাহঁতক আৰতি ঘূৰাম ইয়াত। तब से सारे जीवन के सपने हैं चूर, आंखों में नींद ना दिल में चैना है, 1000 में मेरी बहना है, सारी उम्र हम संग रहना है, फूलों का तारों का सबका कहना है। ৰাস্তাত ট্ৰিটমেণ্ট ৰাখি দিম। আজি ৰাতিপুৱা কি কৰিলি? ৰাতিপুৱা কি কৰিলি? দিনত ক'ত ক'ত গেলি? কি প্ৰগ্ৰাম মানে কেনেকুৱা? তই কিহৰ কাৰণে কিয় ব্যস্ত হৈ থাকিলি কৈছোন একবাৰ? ফাৰ্ষ্টটো মই স্কুলত গ'লোঁ, যাই উঠি আহি কিনে মই গানৰ স্কুললৈ গ'লোঁ। আহি কিনে মই গাটো ধুই অকণমান কিবা কিবি যোগাৰ কৰিলোঁ দাদাহঁতলৈ। তাৰপিছত মই ৰাখীৰ প্লেট সজালোঁ। তাৰপিছত মই আকৌ গানৰ স্কুললৈ গ'লোঁ আৰু তাৰপিছত টাউনলৈ গ'লোঁ এবাৰ। মই সজাইছোঁ, আমি দুজনীয়ে সজাইছোঁ, অনলি তাই সজোৱা নাই। তাৰপিছত আজি আমাৰ ঘৰত দোকানত গৈছে। আজি আমাৰ ঘৰত তাৰমানে তোমাৰ কাৰণে আমি বস্তু খাই আহিলোঁ, ফুচকা খাই আহিলোঁ। ফুচকা এই 2 বা 20 টকা খাইছে ফুচকা। খাইছি। তাৰপিছত আজি আমাৰ ঘৰত এখন নাৰায়ণ পূজা বুলি ভাবি ল'ব পাৰি। নাৰায়ণৰ ভোগ বনাইছে। চ' নাৰায়ণৰ ভোগখিনি আপোনালোকক মই দেখাব বিচাৰোঁ। ক'ত আছে? ইয়াতে আমি প্ৰসাদ থৈছোঁ, ইফালে দিছোঁ আৰু ইয়াত ভোগ। এইটো চাহ, এইটো কি? চকলেট হয়। দাদাহঁতে আমাক ৰাখি দিছে, ৰাখি পিন্ধাৰ পিছত চকলেট হয়। सबका कहना है 1000 मेरी बहना है।